নমস্কাৰ অসমবাসী ৰাইজ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মগু দাইলৰ লগত মাছৰ মাথা কেনেকৈ ৰেচিপি বনাব পাৰে মুড়ি গণ্ডা তাকে দেখুৱাম বুলি ভাবিছোঁ। আহকচোন। এয়া মই মাছৰ মাথাকেইটা এতিয়া অকণমান অলপ হাফ ফ্ৰাই কৰি লওঁ। এইটো হৈছে আৰু অলপ হাফ ফ্ৰাই কৰি ল'লোঁ। হৈছে আৰু এইটো হ'লেই আৰু কৰিছোঁ। এতিয়া মই ইয়াতে 5 ফুৰণ দিছোঁ। এয়া 5 ফুৰণ দিলোঁ। তাৰপিছতে ইয়াত অলপ তেজপাত দি দিছোঁ। এতিয়া শুকান জলকীয়া দি দিছোঁ। এইখিনি এনেকৈ লৰাই দিছোঁ, অলপ ভাজি লৈছোঁ। এইখিনি অলপ ভাজ খাবলৈ দিছোঁ। পিঁয়াজখিনি দিছোঁ। এইখিনি পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি ভাজি আছোঁ মই। পিঁয়াজখিনি অকণমান ৰঙা হ'ব দিছোঁ। মই এতিয়া এইটো জিৰা পাউডাৰ দিছোঁ। তাৰপিছতে অলপ ধনিয়া পাউডাৰ এইটো গুড়িটো দি দিছোঁ। হালধিটো দি দিছোঁ। আদা ৰচুনৰ পেষ্টটো দি দিছোঁ। মই অকণমান পানী দি দিছোঁ। বিলাহীখিনি দি দিছোঁ। এইখিনি বিলাহীখিনি নিমখ দিয়ে দিছোঁ।
অলপ জলকীয়া গুড়াও দি দিছোঁ। এইখিনি বিলাহীখিনি ভজা হৈ গ'ল। বিলাহীখিনি এইখিনি সিজিলে, এতিয়া মই ইয়াতে মগুৰ দাইলটো দি দিছোঁ। দাইলখিনি মই তিয়াই লৈছিলোঁ। দাইলখিনি মই 3 ঘণ্টামান তিয়ালোঁ। এইখিনি মগুৰ দাইলখিনি ইয়াত দি দিছোঁ। তেনেকৈ বনালে মানে এইটো মগুৰ দাইলটো এনেকৈ তিয়াই লৈ পেলাই বনাব লাগিব। তিয়াই ল'ব 3 ঘণ্টামান। এইখিনি মই এনেকৈ ভাজি লৈছোঁ। অলপ দি এইখিনি মই অকণমান ভাজ খাব দিছোঁ। এনেকৈ অলপ দি থৈছোঁ। এইটো মই পানী দিছিলোঁ, পানীখিনি শুকাই গৈছে। এতিয়া ইয়াতে আৰু অকণমান পানী দিম মই। পানীটো অলপ অলপ দি পেলাই এইটো এনেকৈ সিজাইছোঁ। পানীটো একেবাৰে দি নিদিব, পানীটো অলপ অলপকৈ দিব লাগিব। অলপ দি দিছোঁ। পানী আকৌ দি দিছোঁ অলপ। পানীটো দি দিছোঁ। এইখিনি এতিয়া মই আৰু 10 মিনিটমানৰ কাৰণে এতিয়া এইখিনি এনেকৈ ঢাকি পেলাই থৈ দিছোঁ। এনেকৈ সিজিব দিছোঁ। এইখিনি এতিয়া ইয়াতে মই মাছৰ মাথাকেইটা দি দিছোঁ। এনেকৈ দি দিছোঁ। এইটো এনেকৈ ভাঙি দিছোঁ মই। এইটো ভাঙি দিছোঁ। এইখিনি এনেকৈ ভঙা হৈ গ'ল। এতিয়া মই এইখিনি আৰু 10 মিনিটৰ কাৰণে এইখিনি ঢাকি দিছোঁ। আৰু গেছটো অকণমান কমাই দিছোঁ মই। হ'লে ইয়াতে মই এতিয়া অকণমান মানে ঘি দি দিছোঁ। বেছি নহয়, এনেই অলপ দি দিছোঁ। আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই ভিডিঅ'বিলাক ভালকৈ বনাই যাব পাৰোঁ।